নমস্কাৰ, আজি আমি আলোচনা কৰিম কেনেকৈ এটা বিশেষ ধৰ্মৰ লোকক বা এটা কমিউনিটিৰ লোকক ক্ৰমাৎ সকলো ফালৰ পৰা আগুৰি ধৰা হৈছে। তেওঁলোকক বদনাম কৰিবলৈ বা তেওঁলোকক আমাৰ শত্ৰু সজাবলৈ বিভিন্ন ধৰণৰ প্ৰচেষ্টা আজিৰ দিনত চলি আছে। ছ'চিয়েল মিডিয়া, ইউটিউব, টিভি আদি সকলোতে আপোনালোকে বৰ্তমান সময়ত তেওঁলোকৰ বিৰুদ্ধে কোনো পোষ্ট বা ভিডিঅ' দেখা পাবই। আপোনালোকে নিশ্চয় এতিয়ালৈকে ধৰিব পাৰিছে যে মই মুছলমানসকলৰ কথা ক'ব বিচাৰিছোঁ। তেন্তে আহক আলোচনা কৰোঁ। 2020 বৰ্ষৰ 1 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে দিল্লী নিজামুদ্দিন মছজিদত মুছলমানসকলৰ তাবলিগী জামাত নামেৰে এক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল, য'ত দেশ বিদেশৰ 2000তকৈও অধিক লোক অংশগ্ৰহণ কৰিছিল। যিটো সময়ত সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছিল, সকলোতে কেৱল সামাজিক দূৰত্বৰ বিষয়ে প্ৰচাৰ কৰা হৈছিল। ভাৰততো সেই পৰ্যন্ত কেইবাজনো কৰোণা পজিটিভ ৰোগীক চিনাক্ত কৰা হৈছিল। তেনে এক জটিল সময়ত তাবলিগী জামাতৰ দৰে এক সামূহিক অনুষ্ঠান অনুষ্ঠিত কৰাটো নিশ্চয়কৈ এটা ডাঙৰ ভুল আছিল, য'ত নেকি মাত্ৰ এটা মছজিদত বহুতো দেশী বিদেশী লোক সমাগত হৈছিল আৰু ইয়াৰ পৰাই কৰোণা ভাইৰাছ দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছিল। নিশ্চয়কৈ এনে এক ভুলৰ বাবে নিজামুদ্দিন মছজিদৰ মৌলানাজনৰ লগতে কাৰ্যবাহী সমিতিখনেও পুলিচ প্ৰশাসনৰ পৰা শাস্তি পোৱাটো উচিত। ইয়াতে আপোনালোকক সুধিব খুজিছোঁ যে মাত্ৰ কেইজনমান লোকৰ ভুলৰ বাবে আমি গোটেই মুছলমান কমিউনিটিটোক ব্লেম কৰাটো উচিত জানো? কিন্তু বৰ্তমান সময়ত ইয়াকেই হোৱা দেখিবলৈ পোৱা গৈছে। হোৱাটছএপ, ফেচবুক, ইউটিউব আনকি টিভিটো কেৱল মুছলমানৰ বিৰুদ্ধে প্ৰচাৰ কৰা হৈছে। টিভিত একাংশ নিউজ চেনেলে কেৱল তাবলিগী জামাত বিষয়টো লৈ হিন্দু মুছলমান কৰি আছে আৰু সাম্প্ৰদায়িকতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। লণ্ডনৰ পৰা গায়িকা কণিকা কাপুৰে নিজৰ শৰীৰত কৰোণা ভাইৰাছ লৈ উভতি আহিল, তাৰপিছত নেতা মন্ত্ৰীসকলৰ লগত পাৰ্টি এনজয় কৰিলে। এই বিষয়ে আপোনালোকে গদি মিডিয়াত কোনো ধৰণৰ বিশেষ আলোচনা দেখিবলৈ নাপায়। কেৱল মাত্ৰ মুছলমানসকলক ব্লেম কৰা, গালি পৰা, আনকি তাবলিগী জামাতৰ সলনি তালিবানী জামাতৰ দৰে শব্দ ব্যৱহাৰ কৰাও শুনিবলৈ পাব। थोड़ी ही देर में जुड़ेंगे मुशर्रफ अली खान साहब, जो कि स्पोक्स पर्सन है तालिबानी जमात के। मेरे साथ मुजाहिर रहमान साहब जुड़ेंगे, ये भी मेंबर है तालिबानी जमात के। दीपक जी, आपने तबलीगी जमात को तालिबानी जमात जानबूझ के कहा है या गलती से कहा है? नहीं, मैंने नहीं कहा, माफ कीजिएगा, हमने इस शब्द का इस्तेमाल नहीं किया। আচলতে এনেধৰণৰ ভেদভাৱৰ বিষয়ে দেখা বা শুনাৰ পিছত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা WHO আৰু ইউনাইটেড নেশ্যনে এই বুলি ক'বলগীয়া হৈছে যে কৰোণা ভাইৰাছ এক মহামাৰী হয়। এই ভাইৰাছে কোনো জাতি, ধৰ্ম, বৰ্ণ আদি বিচাৰ নকৰে। আজি আমি আপোনাক দুটা ইভেণ্ট দেখুৱাব বিচাৰিছোঁ, যাৰ বিষয়ে আপোনালোকে গদি মিডিয়াত বিশেষ একো আলোচনা দেখা নাপাব। প্ৰথমটো চাওক। 15 মাৰ্চৰ দিনা যেতিয়া দিল্লীত তাবলিগী জামাত চলি আছিল, সেই সময়তেই অন্ধ্ৰপ্ৰদেশৰ কাদেৰী টাউনত ৰথ উৎসৱ পালন কৰা হৈছিল, য'ত নেকি প্ৰায় 1.5 লাখ লোকৰ সমাগম হৈছিল। আৰু এতিয়া দ্বিতীয়টো চাওক। জানেনে কি হৈছে ইয়াত? আপোনালোকক কওঁ যে বিজেপিৰ কৰ্ণাটকৰ এজন MLA 11 এপ্ৰিলৰ দিনা তেখেতৰ বাৰ্থডেত সকলোকে মাতি আনি বিৰিয়ানী বিলাইছে, যেতিয়া নেকি সমগ্ৰ দেশতে লকডাউন চলি আছিল। তেন্তে আপোনালোকে দেখিলে এই ভিডিঅ' কেইটাত কেনেকৈ সামাজিক দূৰত্ব বোলা নিয়মটোৰ কোনো পালনেই কৰা হোৱা নাই। কিন্তু তথাপিও গদি মিডিয়াত আপোনালোকে এনেবিলাক নিউজৰ আলোচনা দেখিবলৈ বা শুনিবলৈ নাপায়। কেৱল মাত্ৰ সাম্প্ৰদায়িকতা বিয়পোৱাহে দেখিবলৈ পাব। সেয়েহে সকলোকে অনুৰোধ কৰিছোঁ, এনেধৰণৰ নিউজ চেনেলবিলাক চোৱাৰ পৰা বিৰত থাকক আৰু সজাগ হওক। ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ বা ছেকুলাৰ দেশত আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একেলগে কৰোণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিম আৰু নিশ্চয় জয়ী হ'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ কৰক। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।